আপুনি সদায় চিন্তিত হৈ থকাৰ পৰা মুক্তি পাবলৈ কেইটামান টিপছ মানি চলক। সকলো সময়তে চিন্তিত হৈ থাকে নেকি? চিন্তিত অনুভৱ কৰাটো আপ্লুত হ'ব পাৰে আৰু আপোনাৰ সামগ্ৰিক মংগলৰ ওপৰত প্ৰভাৱ পেলাব পাৰে। অৱশ্যে এই অনুভৱ কমাই নিজৰ জীৱনৰ ওপৰত পুনৰ নিয়ন্ত্ৰণ লাভ কৰাৰ ফলপ্ৰসূ উপায় আছে। চিন্তা পৰিচালনা আৰু ৰাগ কৰাত সহায়ক হোৱাকৈ কেইটামান টিপছ আগবঢ়োৱা হ'ল। চিন্তাৰ সময় কৌশল চেষ্টা কৰক। চিন্তা কৰিবলৈ প্ৰতিদিনে এটা নিৰ্দিষ্ট সময় নিৰ্ধাৰণ কৰক। এই সময়ৰ বাহিৰত যেতিয়া চিন্তাবোৰ ওলায় সেইবোৰ লিখি থওক আৰু আপোনাৰ নিৰ্দিষ্ট চিন্তাৰ সময়ৰ বাবে সংৰক্ষণ কৰক। এই কৌশলে চিন্তা নিয়ন্ত্ৰণ কৰাত সহায় কৰিব পাৰে আৰু আপোনাৰ গোটেই দিনটো ইয়াক গ্ৰহণ কৰাত বাধা দিব পাৰে। চিন্তাৰ জাৰ এটা সৃষ্টি কৰক। আপোনাৰ চিন্তাবোৰ কাগজৰ স্লিপত লিখি এটা জাৰত ভৰাই থওক। সপ্তাহত এবাৰ কিছু সময় উলিয়াই নিজৰ চিন্তাবোৰ পুনৰীক্ষণ কৰক। আপুনি হয়তো দেখিব যে ইয়াৰে কিছুমান ভিত্তিহীন আছিল বা ইতিমধ্যে সমাধান হৈ গৈছে, যিয়ে আপোনাৰ মনটোক নিশ্চিন্ত কৰি তোলাত সহায় কৰিব। দৈনিক কৃতজ্ঞতাৰ অভ্যাস কৰক। প্ৰতিটো দিন আৰম্ভ কৰক আপুনি কৃতজ্ঞতা প্ৰকাশ কৰা 3টা কথা লিখি। আপোনাৰ জীৱনৰ ইতিবাচক দিশসমূহৰ ওপৰত গুৰুত্ব দিলে আপোনাৰ দৃষ্টিভংগী সলনি কৰাত সহায় হ'ব পাৰে আৰু চিন্তা আৰু উদ্বেগৰ অনুভূতি হ্ৰাস পাব পাৰে। সৃষ্টিশীল কাৰ্যকলাপ। আপোনাৰ চিন্তাসমূহক সৃষ্টিশীল আউটলেট যেনে লিখা, অংকন বা ক্ৰাফটিংলৈ চেনেল কৰক। সৃষ্টিশীল কাৰ্যকলাপত লিপ্ত হ'লে আপোনাৰ মনটোক চিন্তাৰ পৰা বিচলিত কৰাত সহায় কৰিব পাৰে আৰু সাফল্য আৰু সন্তুষ্টিৰ অনুভূতি প্ৰদান কৰিব পাৰে। দৃশ্যায়ন কৌশল। নিজৰ চিন্তাবোৰ অতিক্ৰম কৰি নিজৰ লক্ষ্যত উপনীত হোৱাৰ কল্পনা কৰক। চকু দুটা মুদি চিন্তাৰ অনুভূতি হ্ৰাস কৰাত সহায় হোৱাকৈ আৰু আত্মবিশ্বাস আৰু নিয়ন্ত্ৰণৰ অনুভূতি বৃদ্ধি কৰিবলৈ ইতিবাচক ফলাফল কল্পনা কৰক।